হাই ফ্ৰেণ্ডছ, আজি মই এটা অতি সহজতে আৰু অতি কম সময়তে বনাব পৰা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ এই ৰেচিপিটো সকলোৱে ভাল পাব। ৰেচিপিটো বনাবলৈ মই প্ৰথমে এটা কেৰাহী গেছত তুলি দিলোঁ আৰু কেৰাহীটো গৰম হোৱাৰ পিছত মই অলপ তেল ঢালি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই কাটি ৰখা পিঁয়াজ আৰু জলকীয়াখিনি ইয়াত দিলোঁ। এতিয়া এইখিনি ৰঙচুৱা হোৱাকৈ মই ধুনীয়াকৈ ভাজি ল'ম। এইখিনি ভজা হোৱাৰ পিছত মই ইয়াত বিলাহীখিনি এড কৰিলোঁ। তাৰপিছত মই এইখিনি ধুনীয়াকৈ লৰাই দিম। আৰু এতিয়া ইয়াত মই আধা চামুচ নিমখ আৰু আধা চামুচ হালধি দিম। তাৰপিছত এইখিনি আকৌ মই ধুনীয়াকৈ লৰাই থাকিম। 2 মিনিট পিছত এইখিনি ধুনীয়াকৈ সিজি গ'ল আৰু ইয়াৰ পিছত মই ইয়াত 2টা কণী এড কৰিলোঁ। ইয়াৰ পিছত মই এইখিনি লৰাই ধুনীয়াকৈ ভাজি থাকিম আৰু এনেদৰে মই 3 মিনিটমান লৰাই ভাজি থাকিম। বোধ কৰোঁ এই ৰেচিপিটো সকলোৱে বনাব জানেই, তথাপিও মই কেনেদৰেনো বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ খাবলৈ বহুত টেষ্টি হয়। ফ্ৰেণ্ডছ, যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে লাইক কমেণ্টটো কৰি দিব। আৰু এতিয়া মোৰ ৰেচিপিটো হৈ গ'ল। চাওকচোন, কালাৰটো ইমান ধুনীয়া হৈছে আৰু এয়া পৰিৱেশনৰ কাৰণে একেবাৰে ৰেডি হৈ গৈছে। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।